এতিয়া অলপ সময় ঘৰৰ ষ্টেপতে উঠা নামা কৰিছোঁ পাছত আৰু কামত লাগিমগে আৰু আপোনালোককো পাছত লগ পাই আছোঁ পুনৰ এয়া দেউতাৰ কাৰণে পুৱাৰ চাহ কাপৰ লগতে ব্ৰেকফাষ্টটো হৈ গ'ল পানী পিঠা বনালোঁ লগত আছে ভীমকলটো যিহেতু ডাঙৰ হয় সেইকাৰণে দেউতা আৰু মই এটা কল দুভাগ কৰি লৈছোঁ দুইজনে খাম ভীমকলটো বহুত সোৱাদ হয় খাবলৈ আপোনালোকে বাৰু খায় নে নাখায় ভীমকল কিন্তু স্বাস্থ্যৰ বাবে বহুত ভাল হয় বিশেষকৈ গৰমৰ দিনত যেটো ভীমকলৰ জুৰণি বুলি কয় হেতু বহুত ভাল খালে মানে আমাৰ জণ্ডিছৰ কাৰণেও ভাল লগতে এয়া মোৰো পুৱাৰ চাহকাপ আৰু এয়া যোৱাকালি মই বিস্কুট বনাইছিলোঁ গধূলিৰ পৰত দেখাবলৈ নহ'ল ফটো এখন হাঁচি ৰাখিছিলোঁ সেয়া আপোনালোকক দেখালোঁ আৰু এতিয়া বলক যাওঁ এয়া আমাৰ আহিছে কণমানি মাইনা ঘৰলৈ নতুন আলহী আহিছে মোৰ নন্দাজনীৰ হয় Welcome. Dia kolam hai thôi. Ta hai lah. Ha, mana tu dah. Kau mana kau tadi? Pin bapa. Apa? Ini. Apa pun pakai deh. Kau pasal dah. Kapu. খৰি দিব লাগিছিলে খৰি নাই নহয় এতিয়া ফটকে পাছ খাবা আকৌ এবাৰ দে হৈ যাব উলি এটা দি দিয়কচোন এটা মই নহয় দিব পাওঁ এইপিনে জোকা পাওঁ দিছো আৰু একেবাৰে বেলেগ জনা এক্সপাৰ্টে দিছো ভাত কেৰেলা আলু আৰু কণী বইল কৰি লৈছোঁ ভাত কেৰেলাৰ ওপৰৰ কাঁইটসমূহ গুচাই এনেদৰে বইল কৰি ল'লোঁ অলপমান কেৰাহীত তেল দি দিছোঁ আৰু তেলখিনি গৰম হৈ গৈছে এতিয়া মই ইয়াতে এইখিনি কাটি লৈছোঁ সৰু সৰুকৈ পিঁয়াজ আদা নহৰু খুন্দি লৈছোঁ আৰু কেঁচা জলকীয়া কাটি লৈছোঁ এইখিনি মই প্ৰথমতে পিঁয়াজখিনি দি দিম আৰু জলকীয়া আদা নহৰু মই একেলগে দি দিম ইয়াতে অকণমান মই ইয়াতে হালধি দি দিছোঁ আৰু দিছোঁ ইয়াতে অকণমান ৰঙা জলকীয়াৰ গুড়িটো অপচনেল হয় আৰু এইফালে 1 চামুচ জিৰা গুড়ি এইখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি ল'ম গেছটো ল' ফ্লেমত ৰাখিব এইখিনি অকণমান ৰঙচুৱা বৰণ হ'লক এতিয়া মই দি দিম পিটিকা কৰি ৰখা আলু আৰু পনীৰ এই পিটিকাখিনি ইয়াতে দি দিছোঁ আৰু এইখিনিও মই ভালদৰে এতিয়া ভাজি ল'ম এতিয়া মই বইল কৰি ৰখা ভাত কেৰেলা কেইটা লৈ লৈছোঁ আৰু কটাৰী এখনে মই ইয়াৰ 2 মূৰ কাটি লৈছোঁ মই ইয়াত আপোনালোকক 2 ধৰণৰ ৰেচিপি দেখাম এতিয়া এটা গোটা ভাত কেৰেলা মই চামুচ এখনৰ সহায়ত ইয়াৰ মাজৰ অংশখিনি এৰুৱাই লৈছোঁ আৰু ইয়াত দেখিছেনে এতিয়া ধুনীয়াকৈ এৰুৱাই ল'লোঁ আৰু এটা ভাত কেৰেলা লৈছোঁ মই এতিয়া মাজে মাজে কাটি লৈছোঁ দুফাল কৰি আৰু মই এখন চামুচৰ সহায়ত ইয়াৰ মাজৰ অংশখিনি ভালদৰে এৰুৱাই ল'ম আপোনালোকক মই এটা এটা কৰি দেখাই দিছোঁ মই কেনেদৰে ৰেচিপিটো ৰান্ধিছোঁ আপোনালোকে চাওকচোন শেষলৈকে
এয়া মই ভালদৰে এৰুৱাই লৈছোঁ খুব সাৱধানে এৰুৱাব লাগিব নহ'লে ফাটি যাব পাৰে এয়া ধুনীয়াকৈ মোৰ এৰাই গ'ল আৰু মই এটা এটা কৰি এতিয়া গোটেইখিনি ভালদৰে এৰুৱাই ল'ম লগতে কওঁ যে এই ৰেচিপিটো মোৰ নিজা ৰেচিপি নহয় মই পঢ়া কলেজখনৰে বৰপথাৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ বিতুল কলিতা ছাৰৰ হৈ এই ৰেচিপিটো তেওঁ মোলৈ ফেচবুকৰ জৰিয়তে লিখি পঠিয়াইছিল আৰু মই তাকে অকণমান ইফাল সিফাল কৰি মোৰ নিজা ৰেচিপিৰ লগত এনেকৈ বনালোঁ অকণমান ৰঙচুৱা হৈছে আৰু ইয়াতে এতিয়া মই দি দিম ভাতকেৰেলাৰ মাজৰ এই গুটিসমূহ এৰুৱাই ৰাখিছিলোঁ এইখিনিও দি দিছোঁ এতিয়া এইখিনি গোটেইখিনি ভাজি ল'ম ভালদৰে আৰু এতিয়া ইয়াতে মই আন্দাজ অনুসৰি দি দিছোঁ নিমখ এইখিনি পুৰ দিবৰ কাৰণে ৰেডি হৈ গ'ল আৰু মই এতিয়া এখন চামুচৰ সহায়ত এইখিনি ভৰাই যাম মই এটা আপোনালোকক দেখাই দিছোঁ কেনেকৈ ভৰাই গৈছোঁ বেছি জোৰে জোৰে হেঁচি দিব নালাগে নহ'লে ভাতকেৰেলা যিহেতু বইল কৰি লোৱা হৈছে ফাটি যাব পাৰে সেইকাৰণে সাৱধানে ভৰাব লাগিব আৰু আপোনালোকে যদি এনেদৰে খোৱা নাই খাই চাব বহুত টেষ্টি হয় খাবলৈ মই অকল আলু আৰু ভাতকেৰেলাৰ মাজৰ অংশখিনি এনেদৰে পুৰ দি বনাইহে খাইছিলোঁ কণী দি খোৱা নাছিলোঁ এইবাৰ প্ৰথম খাইছোঁ খাবলৈ যিহেতু বহুতেই টেষ্টি হ'ল সেইকাৰণে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আপোনালোকে খাই চাবচোন এবাৰ তাৰ পাছত মোক কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা পালে লগতে মোৰ শিক্ষাগুৰু বিতুল কলিতা ছাৰলৈও বহুত বহুত ধন্যবাদ তেখেতে ইমান ধুনীয়া এটা ৰেচিপি মোলৈ আগবঢ়োৱাৰ কাৰণে মই এতিয়া বাটি এটাতে বেচনৰ ঘোল বনাই লৈছোঁ আৰু চাব যাতে বেছি ডাঠো হ'ব নালাগে পনীয় হ'ব নালাগে আৰু ভাতকেৰেলাৰ পুৰডোখৰ ইয়াতে মই দি দিছোঁ সাৱধানে কৰিব যাতে ষ্টাফিংখিনি এৰাই নাযায় আৰু এখন চামুচেৰে ষ্টাফিংখিনিৰ ওপৰত বেচনৰ ঘোলখিনি লাহে লাহে দি দিছোঁ যাতে ভালদৰে লাগি ধৰে এতিয়া ষ্টাফিংখিনি ৰেডি কৰা কেৰাহীখনতে মই অলপমান তেল সৰহকৈ দি এটা এটাকৈ এয়া ভাজি লৈছোঁ ৰঙচুৱা হোৱালৈকে ভাজিব যাতে খাবলৈ মচমচীয়া ধৰণৰ হয় এয়া মই এটা এটাকৈ গোটেইকেইটা ভাজি লৈছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে গৰমে গৰমে চাহৰ লগতো পৰিৱেশন কৰিব পাৰে আৰু এনেদৰে মচমচীয়াকৈ ভাজি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক খাবলৈ খুবেই টেষ্টি হয় আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদিহে মোৰ চেনেলটো চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়াহে নটিফিকেশ্যনসমূহ পোনপ্ৰথমে আপোনালোকে পাই যাব বাবা এতিয়া আকৌ আগলে যাওঁ তাগলে যাওঁ নকবা দেই এজনী গৰম বাৰ্বি ৰবা ৰবা লাহে লাহে নহ'লে ভাগিব বেটি সেইবিলাক ভাগিব
A 5 piece, B 4 piece, C 2 piece, D 4 piece. প্ৰথমতে ফ্ৰেমটো বনাই লোৱা মোৰ দেউতা মোবাইলত ভিডিঅ' কল কৰ মোৰ চাই কিমান ধুনীয়া পোহৰ ওলাইছে খাই লৈছো মই একদম ভৰাই লওঁ দৰ্জাখন কোনফালে আৰু এনেধৰণে বনাই লওক আপোনালোকে যাতে যেনেধৰণে বনাব পাৰে চাই বনাই লওক আমাৰ ইয়াত মোবাইলত চাই বনাই লওক কিমান ভাল লাগিছে ইমানেই মৰম দি যাব এইটো ৰাণীৰ ডল হাউচ তাই ডল হাউচটো পাই ইমান ফূৰ্তি পাইছে অকণমান তাই ভিডিঅ' কৰিছিলে মই সেয়া দি দিলোঁ আৰু গধূলি সময়ত এয়া অকণমান তাইক ৰাস্তালৈ উলিয়াই আনিছিলোঁ সৌখন ৰামধেনু চাওকচোন ইমান ধুনীয়াকৈ ওলাইছে হয় হ'ব পাৰে এই ভিডিঅ' কৰিলত ৰামধেনুখন নাই ওলোৱা আকৌ ফটো মাৰিলতহে ভালকৈ উঠিছে দেই ফটো মাৰিলতহে উঠিছে ভাল এতিয়া গমেই অলপ অলপকৈ পৰি আছে তাৰপিছত এইফালৰ পৰা ৰ'দৰ পোহৰটো অকণমানকৈ গৈছে বৰষুণ দি আছে যে বৰষুণ দি থাকোঁতে ৰ'দৰ পোহৰটো গৈছে কাৰণে সেই ৰামধেনুৰ ৰং হৈ গৈছে গম পাইছা